বেলেগ নাখালেও কিন্তু চিকৰটো মেইন চিকৰটো এক পেকেট লৈ লৈছোঁ 10 টকা দিছোঁ দে ভাই তাৰ পৰা এক পেকেট চিকৰ কিনিলোঁ মাজে মাজে চিকৰ 12 টকা বেচিছিলি না হা চিকৰ 12 টকা নহয় 15 টকা হ'লে চিকৰ খামে পুষ্পা ঝুকেগা নেই সালা শিখৰ তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই চেনেল মই প্ৰাঞ্জল লৈ আহিছোঁ আপোনালোকলৈ আৰু এই নতুন ভিডিঅ'টো আপোনালোকে চাই আছে প্ৰাঞ্জল XRB ডেইলি ব্লগ তো দেখি নাখায় তো আজি বিৰাট ঠাণ্ডা বতৰ ইফালে বৰষুণ মাৰি আছে বাহিৰৰ ফালে বৰষুণ মাৰি আছে তো চিকেনটো লৈ লৈ আহিছে ঘৰত চিকেন খাম দিনটো আকৌ নকৰিলোঁ আংগা মাংগা আল্টু ফাল্টু কৰোঁতে গ'ল দিনটো তো মই বেছি লোৱা নাই 200 ৰুপিছৰ চিকেন লৈ লৈছোঁ দীপজ্যোতি মই আৰু ভাগিন আছে আমাৰ আমি 4জনে খাম হৈ যাব 200 টকাৰ মাংস দি আৰামছে হৈ যাব বঢ়িয়াকৈ লেগ পিচ চেগ পিচ সৰু সৰুকৈ কাটি দিবি আমাৰ বহি আছে দীপজ্যোতি দীপজ্যোতি কি কৰি আছা এই মাংসৰ পইচা দি পইচাৰ নাম শুনিলে পলাই যায় খাৱাৰ টাইমত 1 নম্বৰ আগত আহি পইচা বুলি ক'লে পলাই कौन है ये लोग कहाँ से आते हैं দেখো कैसे कैसे लोग रहते हैं यार यहाँ पर দোকানত কাষ্টমাৰ নহয় উৎপাদতে আৰু কি পাগলা কুত্তা কাম আছে এই সিহঁতৰ হাঁহিছ चल लौड़े पहली फुर्सत में निकल कोई जरूरत नहीं हिंदुस्तान को तेरी এইগিলাখানকে অসমৰ বোকা চোদা বৰষুণত ভিজি ভিজি এটা ছাতি লৈছি ছাতিটো মানে এক চাইডে ভাঙা গতিকে মোক ছাতি দিয়া নাই একলাই লৈছি আৰু সেয়াৰ অলপ জ্বৰ ফিলিংছ আহি আছে চৰ্দি জ্বৰ তো এতিয়া আহি থাকোঁতে ৰাস্তাত এটা মেণ্টেল এটা লাগ পালোঁ সেয়াক বোলে ভিডিঅ' কৰিব লাগে ভিডিঅ'টো কৰিছোঁ আপোনালোকে চাবচোন একলা ডেন্স কৰি আছিলি মাংস লৈ লৈছোঁ যে পূৰা মাৰি মাৰি ঘৰত বলক আজি আমি কি খাম কৰি ঘৰত ব্ৰইলাৰ খাম ভালকে কওঁ ব্ৰইলাৰ জোৰকে কওঁ ব্ৰইলাৰ খাব দিম যদি কেনেকৈ খাবি দেখি দেখিবা মুখেদি খাম মুখেদি খাবি দীপ দীপ তই পেণ্টত কি লাগছে এইগিলা গু না কি না শাকচা দালি না কি খাইছিলি তো গাইছ ফাইনেলি আমি আহি পালোঁ আমাৰ ঘৰত ধৰি আছে ঘৰত মানে জুই ফৈ আছে পূৰা জুই ফৈ আছে এইফালে মোক দেখা পালি জুইটো জুই নুমে গেছি সব কাৰণে দিয়া হ'ল জয় নাই তুমি ভিতৰত জয় নাই তো গাইছ অলপ জুই ফুৱাই লওঁ এই পাপুমণি এইটো প্ৰণৱ আমাৰ আজি কি আছে কৈ দিয়া কাৰ ঘৰত মামাৰ নাম কি মামাৰ চেনেলটো কি কৰিব লাগে কৈ দি তো গাইছ বিৰাট ভিজি ভিজি লৈ গামোচা খানা দিছোঁ মোক মাথাটো মুচো জুইটো নুমাই গৈছে জুই ফুকাব দীপজ্যোতি দে জুই ফুকো তো এইফালে আছে প্ৰণৱ পুৰা একান্ত মনে চাই আছে পাতাক পুটুক কৰি আজি গাঁৱৰ পৰা আহিছা না কালি আহিছিলা আজি কি গাঁৱৰ পৰা কেইটা বজাত আহিছ গাঁৱৰ পৰা আহিছ গাঁৱৰ অৱস্থা ঠিকেই আছে স্কুল পাতি চলি আছে হেমন্ত মামাই খিচাৰি দি আছে স্কুলে স্কুলে তো গাইছ আমাৰ BMW খানাইছি ক'ত এই আইছে আইও আইছে তো আমার BMW খানাইছি এই আহি গেল আমার BMW দীপজ্যোতি পাপুমণি প্ৰণৱতে গেম খেলি আছে কি গেম খেলি আছা এনেই টাইম পাছ কৰি ঠাণ্ডা বতৰত না বাহিৰত মানে আমাৰ দেউতাহঁতে জুই হৈ আছে পুৰা একান্ত মনে কেৰম খেলি আছে আৰু ভিতৰত মায়ে মাংসটো বনাই আছে খাব লাগিব আজি তো এতিয়া চাই লওঁ মাংসটো কিমান আগবাঢ়িছে ভোক লাগছি মানে মই দিনটো একো খোৱা নাই তো আমাৰ ব্ৰইলাৰ মাংস বনাইছি বহুত পানী দিয়া হৈছে তো পানী মানে জোল কৰা এটাই কাৰণ আছে চৰ্দি লাগি আছে সকলোৰে অকণমান জোল মানে অলপমান জলকীয়া বেছিকৈ দি খাম আমি তো বহুত গৰম মছলাৰ চেণ্ট ওলাই আছে গোটা গৰম মছলা দিছে নেকি বহুত ধুনীয়া এটা গোন্ধ হৈছে বহুত ধুনীয়া স্মেলটো অলপমান মই দি দিছোঁ আপোনালোকক লৈ লওক বঢ়িয়া গোন্ধ এটা আহিছে তো এইফালে কি বনাব বন্ধাকবি আলু ভাজি বন্ধাকবি আৰু আলু ভাজা হ'ব
তো কিমান দেৰি লাগিব আৰু বনাওঁতে? 5 মিনিট 5 মিনিট আমাৰ মাংস ৰেডি, 5 মিনিট আমি ভাত খাম। হে তো এইটো ফ্ৰাই মাংস, এইটো কাৰ কাৰণে? এইটো দেউতাৰ তোৰ কাৰণে এইটো দেউতাৰ কাৰণে স্পেচিয়েল, মাজতে মই এক পিচ খাব পাওঁ আৰু য়েছ তো এইটো দেউতাৰ কাৰণে স্পেচিয়েল ফ্ৰাই মাংস, আমাৰ কাৰণে জোল মাংস আৰু ইয়াতে খাব আপোনাৰ গাখীৰ আছে, গাখীৰ ভাত খাই উঠি কিনে অকণমান গাখীৰ খাব লাগিব। তো তই বনাই থাকা দে, আমি যাওঁ। আৰু কৰ্দৈ টেঙা পুৰিম, কৰ্দৈ টেঙা পুৰিবা? পুৰি পেলাই তাক জলকীয়া পিটিকি চাটনি বনাম। তো কৰ্দৈ টেঙা জলকীয়া চাটনি। তো আজি বেলেগ খানা, তো চাই থাকক আমি সেইটো শেষলৈকে চাব। তো যিমান পাৰোঁ সিমান এণ্টাৰটেইনমেণ্ট কৰিব চেষ্টা কৰোঁ, কিন্তু ভিডিঅ' চিডিঅ' মাজে মাজে আমাৰ বন্ধ হৈ যায়। মানে অকল ভিডিঅ' বনালেতো নহ'ব না, কামো কৰিব লাগিব, এনে কামে চামে যাব লাগে আৰু ঘৰৰ কামো কৰিব লাগে বহুত, এনে ভিডিঅ' চিডিঅ' নাহে। এতিয়া আমাৰ ভাবিছোঁ এতিয়া আমাৰ চিৰিয়েলি ডেইলি এটা নহয় এটা কিবা নহয় কিবা ষ্টৰি হওক, শ্বৰ্ট ভিডিঅ' কিবা নহয় কিবা এটা ভিডিঅ' দিয়াৰ চেষ্টা কৰি আছোঁ। ভাত ৰেডি আমাৰ তো ভাত ৰেডি আমাৰ ভাত ৰেডি। তো ভাত দিম এতিয়া, বহি লোৱা। নাপাই গেলা তো গাইস ভাত গরম 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 ভাত, মাংসর কালার দেখছেন না গাইস, মাংস ওয়াও। তো গাইস পুরা মাংস শাক, উফ উফ নিকে নিকে পিস। তাতে আছে আমার ভাজিখন বান্ধাকবি ভাজা। বান্ধাকবি ভাজা আমার ঘর থাকে, 90% আমি বান্ধাকবি ভাজাটো খাওঁ। তো ভাত খাই লওঁ, বাই বাই। পিছত যাব হৈ গেল। তো আজিৰ ভিডিঅ'টো বাছ ইমানেই আছিল। তো আৰু এটা লগ পাম নেক্সট এটা ডেইলি ব্লগত। তো কালিলৈ ৰেডি হৈ থাকক। বাই বাই, জয় অসম, টাটা, গুড নাইট।